Hello, namaskar and welcome back to my YouTube channel. মোৰ YouTube channel সকলোকে স্বাগতম জনালো আৰু আজি মানে ব্লগটো মই ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰতে ষ্টাৰ্ট কৰিলোঁ আৰু আজি মই যাম কামাখ্যা মন্দিৰ আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈ স্কিপ নকৰাকৈ চাই থাকক আৰু বলক আমাৰ লগত। এতিয়া আমি যাই আছোঁ ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰেদি আমি যাই আছোঁ এতিয়া আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকক। এতিয়া আমি কামাখ্যা মন্দিৰ পামেই চ' টাৰ্ণিং কেইটা ঘূৰি লওঁ আমি। ইয়াৰ কিন্তু ৰাস্তাবিলাক ভাল, বহুত ধুনীয়া মানে চাফা ৰাস্তাবিলাক আৰু টাৰ্ণিং কিন্তু তামাম টাৰ্ণিং ভাল লাগে, টাৰ্ণিঙত গাড়ী চলাই ভাল লাগে আৰু ভয়ো লাগে। ফাইনেলি আমি কামাখ্যা মন্দিৰ আহি পালোঁ আৰু গাড়ীখন পাৰ্কিং কৰিলোঁ। গাড়ী পাৰ্কিং কৰি এতিয়া আমি যাওঁ মন্দিৰৰ ভিতৰত যাম। তাৰে পিছত মানে ইয়াত মানে দোকানবিলাক, দোকানত মালা ফুল চুল কিবা চাকি ধূপ ইয়াত ল'ম। আমি এতিয়া কামাখ্যা মন্দিৰ আহি পালোঁ, আহি পাই এতিয়া আমি দোকানত সোমাইছোঁ আৰু জোতা হেলমেট এতিয়া ইয়াত আমি থ'ম। হেলমেটটো আৰু ওপৰত হেলমেটটো থৈ দিওঁ ইয়াতে। এতিয়া জোতাটো খুলকাম মই, জোতাটো খুলি লওঁ আৰু ইও আছে খুলি। ৰ'ব জোতাটো সোমাই লওক। জোতা হেলমেটটো থৈ দিবলৈ পইচা নলয় বোলে, ফ্ৰী দিয়ে, কিন্তু চাকি আৰু ধূপ লৈ যাম ইয়াৰ পৰাই দোকানৰ পৰাই। বাৰু এই দোকানখনত আমি চাকি ধূপ আৰু প্ৰসাদ এনেকৈ মালা আৰু এখন ল'লোঁ বস্ত্ৰ আৰু লৈ এতিয়া আমি ভিতৰত দেখি যাই আছোঁ আৰু তামাম মানুহ হৈছে, তামাম। আজি দেওবাৰ ন, দেওবাৰত মানে তামাম ভিৰ হয় আৰু মানুহ বহুত হয় দেওবাৰে, আৰু বেলেগ দিনাও মানুহ হয়, মানুহটো সদায় হৈ থাকে তেনেকুৱা। ইয়াত চাকি তাকি লগাই আছে মানুহবিলাকে। হেল্ল' গাইজ, মানে কি হ'ল আমাৰ আহাত দেৰি হ'ল। দেৰি হোৱাৰ কাৰণে আমি 500 টকা দি টিকট এটা কাটিলোঁ আৰু টিকট এটা কাটি আৰু আমি ইয়াত 3 ঘণ্টামান বহিব লাগিব। টিকট কাটিও 500 টকা দি আমি 3 ঘণ্টা লাইন পাতিব লাগিব। আৰু যদি আমি ৰাতিপুৱাতে আহিলোঁ লাইন পাতিলোঁ হয় তেতিয়া মোটামুটি আজি অহা নাছিল আৰু আমি যেন আজি ভিতৰত দৰ্শন কৰিব পাৰিম এনেকুৱা কেছটো। ৰাতিপুৱাতে আহিলোঁ 10 ঘণ্টা 12 ঘণ্টামান লাইন পাতিব লাগিব এনেকুৱা কেছটো, আৰু আমি 3 ঘণ্টা লাইন পাতিম একো নাই, আৰু 3 ঘণ্টা লাইন পাতাতে মোৰ বিৰক্তি লাগি যায় মানে এনেকুৱা কেছটো। হেল্ল' গাইজ, আমাৰ কামাখ্যা মন্দিৰ আহি পোৱাতে দেৰি হ'ল, মোটামুটি 11টামান বজাত আমি আহি পাইছোঁ। আৰু যদি আমি নিজে লাইন পাতোঁ কষ্ট কৰোঁ তেতিয়াহ'লে মানে এতিয়া মানে কি বহুত দেৰি হৈ গ'ল, বহুত দেৰি মানে আজি লাইন মানে আজি ভিতৰৰ পৰা দৰ্শন কৰিব নোৱাৰিলোঁ এনেকুৱা বস্তু। তাৰপিছত আমি দুটা টিকট কাটিলোঁ, দুটা 500 টকা দি টিকট কাটিলোঁ আৰু টিকট দুটা কাটি আমি এতিয়া ৱেটিং লিষ্টত ইয়াত ৰখি আছোঁ আৰু আমি দৰ্শন কৰিব পাৰিম, মানে দেৰি হ'ব। আৰু এতিয়া বাজিছে মোটামুটি এটা বাজিছে আৰু 2 ঘণ্টা আছে, আৰু 2 ঘণ্টা ইয়াত থাকিব লাগিব। 3টামান 4-5টামান বজাত আমি দৰ্শন কৰিব পাৰিম। গাইজ এতিয়া মানে এনেকুৱা হৈছে, মই লুডু খেলি আছোঁ টাইম পাছ। চ' 2-3 ঘণ্টা ইয়াত ৰখিব লাগিব ন, টাইম পাছ আৰু কি কৰিম আৰু লুডুৱে নে কি। চাক্কা মাৰিছে, চাক্কা। তাৰপিছত এবাৰ কি মাৰিব, পাঞ্জা, মজা ধুনীয়া চব ধুনীয়া। এবাৰ মাৰিব মোৰ 4, সুন্দৰ সুন্দৰ। 3 তোক কাটিম আজি, কাটিমেই তো চাবি তই 2। তুমি বহুত দিনৰ মোৰ আজি লুডু খেলাইছোঁ হা, মোৰ টাইমটো পাছ নহয় না, কি কৰিম আৰু এতিয়া মোৰ সমস্যা হৈ গ'ল। এতিয়া 6 লাগে 6 খাবি নেকি হা, চাই থাকক। মানে কি হ'ল অলপমান মই বাহিৰত আহিলোঁ আৰু বিৰক্তি লাগি গৈছে ভিতৰত বহোঁতে কি ক'ম। मंदिर के साथ में लीजिएगा।
এতিয়া মই বাহিৰতে আছোঁ আৰু বেছি টাইম নাই আমাৰ দৰ্শন কৰিব টাইম আমাৰ হৈ গৈছে হ'বই আৰু মোটামুটি আৰু আধা ঘণ্টা আছে আৰু আমি পাণ্ডা এটা ধৰিছোঁ আৰু পাণ্ডাটো ধৰি হ'লে এতিয়া দৰ্শন কৰিম ভিতৰত যায় আৰু কিন্তু ভিতৰত কেমেৰা এলাও নাই আপোনালোকৰ ভিতৰত কি কৰোঁ কি নকৰোঁ এইবিলাক দেখাবলৈ নোৱাৰিম আৰু অলপমান বাকী আছে ফাইনেলি আমি ভিতৰত সোমালোৱে অলপ বাকী এতিয়া মই বাহিৰত অলপ পূজা কৰি আছোঁ এইবিলাক পাৰ চৰাই বহুত টাইমৰ পিছত আৰু ভিতৰত ৱেইট কৰি আমি ভিতৰত সোমাই পূজা চূজা কৰি আহিলোঁ এতিয়া আহি বাহিৰত অলপমান পূজা কৰিলোঁ ইয়াত পূজা কৰি এতিয়া নাৰিকলটো ইয়াত পূজা চূজা কৰিলোঁ এতিয়া নাৰিকল আমি নাৰিকল চাই থাকক গাইজ চাই থাকক আপোনালোকে মই নাৰিকলটো মই এক খোচাতে খাটাই দিম চাই থাকক এই কামাখ্যা মানে গাইজ ভাল লাগিছিল কষ্ট হৈছে বা অলপ বুজিব লগা আছে এতিয়া আমাৰ পূজা কৰা হৈ গৈছে পূজা কৰা হোৱাৰ পিছত আমি অলপ এনেই অলপমান ঘূৰোঁ মানে অলপমান চাই লওঁ বাহিৰত দেখি আৰু এইবিলাক ছাগলী এইবিলাক পঠা ছাগলী অলপমান ওপৰত দেখি যাই লওঁ অলপমান বহোঁ আৰু আপোনালোকৰ ভিডিঅ'টো চাই থাকক লগতে কেনে পায় মোক কমেণ্টত জনাওক কেনে পায় আৰু এইবিলাক মানুহটো লাইন পাতি আছে দেখিছেনে ওপৰত এইবিলাক আজি বা দৰ্শন কৰিব পাৰিবনে নোৱাৰে নাজানো আৰু এতিয়া মন্দিৰৰ পৰা ওলাওঁ এতিয়া আৰু মানে এতিয়া ভোক লাগিছে বহুত ভোক লাগিছে ত' ৰাতিপুৱাৰ পৰতে একো খোৱাই নাই আৰু সকলোৱে খালী চাহ একাপ খাই আহিছোঁ এতিয়া যাওঁ মানে ইয়াৰ পৰা যাওঁ চ' নেক্সট চাই থাকক ক'ত যাওঁ কি কৰোঁ কি খাওঁ কি নাখাওঁ আৰু আমাৰ লগত যাই থাকক বলক তুমি উঠিবা নেকি আহা চেল্ফি এই অলপ কি আংটি কিনিবি তই এইটো মুকুৰা দিব তোৰ এইটো কিমান দিব মুকুৰাটো দিলে কেইটকা ল'ব এইটো 250 কি কৰিবি ত' আমি আংটি চাংটি নিকিনিলোঁ মানে কিনিলোঁ হাতত পিন্ধা এইটো কিনিলোঁ নেক্সট দেখুৱাই আছোঁ আপোনালোকক এইটো আংটি কিনিছোঁ আৰু এতিয়া গাড়ীখন লওঁ য'ত পাৰ্কিঙত আছে গাড়ীটো লৈ হ'লে ঘৰত যাম আৰু হেল্ল' গাইজ হেলমেটটো মাৰি ল'লোঁ চ' গাড়ী পাৰ্কিঙত আহিছোঁ এতিয়া গাড়ীটো ওলাই লওঁ এইবিলাক গাড়ী ইয়াত ৰখা আছে আৰু এইটো মোৰ গাড়ী এইটো কেইটকালৈ নাজানো বাৰু আৰু গাড়ীটো ওলাই লৈ যাওঁ গাইজ মই মানে গাড়ীখন ষ্টাৰ্ট অফ কৰি গাড়ী চলাই আছোঁ এতিয়া বৰ্তমান কিন্তু পাহাৰৰ ওপৰত এটাই বস্তু ভাল মানে নামি অহা টাইমত মানে ষ্টাৰ্ট অফ কৰি থ'লেও হয় মানে ডাউন থাকে না চ' মই এতিয়া ষ্টাৰ্ট অফ কৰি যাই আছোঁ তেলটোতো বাচিব না কমচে কম 1 টকা 2 টকা হ'লেও আমি মন্দিৰৰ পৰা আহি এতিয়া আমি ক'ত চিটি গাৰ্ডত সোমাইছোঁ অলপ কাপোৰ চাই লওক আৰু আপোনালোকে চাই লওক কি বোলে এইটো লম্পেণ্ট ল'ব কিন্তু কটনৰ লম্পেণ্ট ন কটনৰ লম্পেণ্ট এইটো হেল্ল' এইবিলাক পূৰা লম্পেণ্ট ভাবিছোঁ যিটো কম দামত পাওঁ লম্পেণ্ট লৈ যাম কিন্তু নাই একেই দাম আমাৰ ৰঙিয়াতো পায় একেই দাম পায় ইমান কম নহয় চ' এতিয়া নলওঁ আৰু এনেকুৱা চালোঁ ই বোলে কিবা লৈ বোলে
ই লৈ যদি লওক আৰু মই নলওঁ এই লবিনে কি ল জিলো আৰু দেৰি হৈছে মানে পূৰা ভোক লাগছে মোৰ বল 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 ৰাতিপুৱাৰ পৰা খোৱা নাই কেলা এতিয়া বজাৰত আছোঁ অলপমান আৰু এইখন কিবা চাই থকা এখন কি ভাল ই নাজানো আৰু ঘূৰা ঘূৰি কৰি কিবা চাই থকা ন দোকানত সোমাই গাইছ এতিয়া খানাটো খালোঁ আমি আৰু খানাটো খাই লৈ তো এতিয়া ঘৰত যাম আৰু ভিডিঅ'টো কেনে পালা ক'ব কমেণ্টত ক'ব আৰু লাষ্টৰ আমি ভিডিঅ' চাওঁ আপোনালোকে তো এতিয়া গাড়ী ক'ত মই চাই লওঁ তো কিবা চাই আছে তাতো চাই আছে কিবা ইয়াত ল'বি নেকি ক'ব পাবি ক'ব হা চাট কৰিম চাট তো গাড়ীখন বিচাৰি গৈছিলোঁ গাড়ীখন মানে ইয়াত গৈছিলোঁ পাহৰি গৈছিলোঁ এইখন গাড়ীখন পাহৰি গৈছিলোঁ আৰু এতিয়া গাড়ী ষ্টাৰ্ট কৰোঁ আৰু এতিয়া ঘৰত যাওঁ তো আজিলৈ বাই